Hello guys, welcome back to my YouTube channel and Facebook page. মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আৰু এইফালে আমাৰ বাৰ্থডে গাৰ্ল, এইফালে ককাইক ভনীয়েক দুইটা শুই আছে। এইফালে দেখিছে নহয়, হেপী বাৰ্থডে ইচিকে, হেপী বাৰ্থডে আজি বাৰ্থডে। এইফালে ককাইক আজি গাটো ভাল নাই, তো জ্বৰে উঠিছে নেকি। কাৰ হয় শুনো, জ্বৰ উঠিছে নি? গাটো গৰম চোন, কাৰেণ্টটো নাই নহয়। এইফালে পায়স বনাইছে, চব পায়স বনাইছে ন। খুৰী বহি বহি বেলুনবোৰ ফুলাই থাকিবি আৰু। নুনু বাৰ্থডে কাৰ আজি? বাৰ্থডে কাৰ আজি? কি ৰ'দ অ, গৰমত ততে পোৱা নাই আৰু এইফালে আমকেইটা চাকি বনাই আছে। বনাই দিছোঁ আৰু। কি বনাইছ? আলু গহৰি বনাইছ? কলে বনাইছ? আলু বনাই লৈছে, আলু কাটি লৈছে। কি বনিব তো এইটো দেখাই দে। কি বনিব? ফ্ৰাই পোলাও চালিয়াগে, তাৰপিছত মাংস বনিব, গ্ৰেভি, আৰু চাটনি বনিব, পিঁয়াজৰ জোলো বনাবি নি? আলু কমালে আলু মিলাবলৈ আলু আছে, গিলাচ জেগাতে থোৱা আছে বুলি। আৰু তহঁতৰ গিলাচকেইটা ক'ত? গিলাচকেইটা নাই। আলু গান গাবি নাই? গান নাগাও? গান এটা গাই দিবি। তো এফালে খানা ৰেডি হৈ আছে। আৰু এইফালে আমাৰ প্ৰিয়া বাই অহাৰ পৰা ভিডিঅ' উঠাই নাই। আজি আমাৰ প্ৰিয়মৰ গা ভাল নাই, চ' এতিয়া গৈ আছে মেডিকেল, মাকে লৈ গৈছে। আৰু এইফালে আমাৰ প্ৰিয়া, চুলিখিনি চাচোন একদম কেনেকুৱা যেন লাগিছে, জাপৰি নিচিনা লাগিছে। ভালকৈ ফোন চানি কৰা নাই ইমান গৰমত। কিবা এটা কৈ দিয়া, হাই কৈ দিয়া। আছে নাই? দাঁতকেইটা ওলাই দেখাই দিয়ে, দাঁতকেইটা। ক'ত দিলে বেজি? দৰৱ দিলে নাই? দিলে? দুখ পালা নেকি বেজি দিওঁতে? হে এতিয়া ওলাইছ? মুখখন চা। কোনে খাব দিয়া? কোনে খাব? দাদা অকণমান খাই দিয়া। অকণমান খাই দিয়া। দাদা ভণ্টিক খুৱাই দিয়া। গৰমত একদম ঘামি ধুতি এটাই হৈ গৈছেগৈ। সোমাব নেকি এইফালে? আমি জেঠাইক এৰিব আহিছোঁ, কৈ দিয়া। ইফালে যাব ওলাইছে বাই। কোন? বৰ্তা আছে এইফালে। দেঠু টাটা কৈ দিয়া, টাটা কৈ দিয়া, টাটা। আৰু এতিয়া লাষ্টত একেবাৰে ভাত খাই লওঁ। আৰু কাৰিকৰে কৈছিলে পিঁয়াজৰ জোল এটা বনাইছিলোঁ বুলি, কিন্তু মই নাপালোঁ। এতিয়া সুধোগৈ এতিয়া কি জোল বনাইছিলে। তই কলিয়া, তই যে এটা পিঁয়াজৰ জোল বনাইছোঁ বুলি কৈছিলি, সেইটো যে নাপালোঁ ভাত খাওঁতে। পিঁয়াজৰ জোল নবনালোঁ মই। তইতো কৈছিল ন বনাই থাকোঁতে পিঁয়াজৰ জোল বনাইছোঁ বুলি। পানী জোল বনাই দিলোঁ। পানী জোল বনাই দিলি? মই ভাবিছোঁ পিঁয়াজখিনি ঘৰত তই চাফা নকৰিলি। মই ভাবিছোঁ ভাতটো খাই আছোঁ, পিঁয়াজৰ জোল বনাইছোঁ বুলি কৈছিলে। কোনটো বিশেষ পোৱা নাই? পিঁয়াজখিনি ভিতৰত থাকি দাম বাঢ়ি গ'ল। ৰেচিপিটোৰ কথা কৈ দে। খাই কিন্তু মজা লাগিলে। পোলাওটো বনাইছিল যে একদম টেষ্টি হ'ল, আৰু মাংসটো পুৰা টেষ্টি হৈছে বাৰু, ভালে লাগিছে। তো মাংসটো খালি অকণ নিমখ বোলে কমি গ'ল। তো গাইজ কোনোবা বনাবলৈ মই পাৰ্টি চাৰ্টি হ'লে তো আমাৰ কলিয়াক মাতিব। নাম্বাৰটো কৈ দিব লাগিব। চ' নাম্বাৰটো কৈ দিছোঁ, নাম্বাৰটো কৈ দে। 88116949। আমাৰ একদম লোকেল ল'ৰা, চবকে বনাই মেলি দিম। লগতে লোকেল মানুহ যাব, মাইকী মানুহ, মতা মানুহ চব যাব। তেওঁ শুনিলে নহয়, নাম্বাৰটো নোট কৰি ল'ব। আৰু যদি দৰকাৰ হয় পাৰ্টিত বনাবৰ কাৰণে, তেনেহ'লে ফোন কৰিব। চ' আজিলৈ বাই বাই।